ধনতেৰছৰ ৰাতি যদি আপুনি এই উপায়টি কৰিব পাৰে তেনেহ'লে বহুত শুভ হয়। আহক জানি লওঁ এই উপায়টি কি, লগতে কেনেকৈ কৰিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ থওঁ যে ইয়াৰ আগতেও আমি ধনতেৰছৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'কেইটাৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে গৈ চাব পাৰে। ধনতেৰছৰ ৰাতি যমদেৱক আৰাধনা কৰা হয় আৰু এইটোৱে সেইটো দিন গোটেই বছৰটোৰ ভিতৰত যিদিনা যমক আৰাধনা কৰা হয়। এইদিনা আপুনি আটাৰে এগছি চাকি বনাব আৰু সেই চাকিগছি আপুনি জ্বলাই লৈ চাউলৰ ওপৰত ৰাখি ঘৰৰ মুখ্য দুৱাৰৰ দক্ষিণ দিশে ৰাখিব লাগে। লগতে এটা কথা মনত ৰাখিব যে চাকিগছিৰ শলিতা যাতে 4ডাল হয়, অৰ্থাৎ 4মুখী চাকি হয়। আৰু লগতে আপুনি পূজা কৰাৰ আগতে তাত পূজাৰ বাবে লাগতিয়াল ফল মূল বা ফুল বা নৈবেদ্য আদি আগতে আনি থ'ব আৰু যমদেৱক উচৰ্গা কৰিব। আৰু যেতিয়া চাকিখোজ জ্বলায় তেতিয়া মনতে যমদেৱক আৰাধনা কৰিব। এই উপায়টিৰ দ্বাৰা আপুনি যমদেৱক সন্তুষ্ট কৰাৰ লগতে যমদেৱৰ কৃপা সদায় লাভ কৰিব। দ্বিতীয়তে, যদি আপুনি ঘৰৰ প্ৰতিটো কোণতে 13 চাকি জ্বলাব পাৰে, অৰ্থাৎ 13গছি চাকি জ্বলাব পাৰে, তেনেহ'লে বহুত শুভ হয়। আৰু এনে কৰিলে আপোনাৰ ঘৰত ধন সোণ তথা আপোনাৰ সৌভাগ্য বৃদ্ধি হয় বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, এয়াই আছিল 2টা প্ৰধান উপায় যাৰ দ্বাৰা আপোনাৰ ধনতেৰছৰ দিনটো আহিব লগা সময়ৰ কাৰণে যথেষ্ট শুভ হৈ পৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।